নমস্কাৰ দৰ্শকসকল, হোম কুক পেৰাডাইজলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আহিলোঁ কাচকলৰ কোফটা কাৰী ৰেচিপি এটা লৈ। তাৰ বাবে এয়া কাচকল আৰু আলু দুখৰকৈ কাটি লৈছোঁ। এতিয়া কুকাৰত সামান্য পানী দি আৰু লগতে অকণমান নিমখ দি দুটা হুইচেল মৰাই কাচকল আৰু আলু সিজাই ল'ম। কোফটা কাৰীখনত দিবৰ বাবে দুটা বিলাহী এনেদৰে পিহি লৈছোঁ আৰু লগতে পিঁয়াজো পিহি ল'ম। আদা নহৰু আৰু জলকীয়া খুন্দনাতে মই খুন্দি লৈছোঁ। খুব বেছি মিহি নকৰিলেও হ'ব। আদা নহৰুখিনি এনেদৰে খুন্দি ল'লোঁ। এতিয়া কাচকল আৰু আলুৰ প্ৰথমে বাকলিখিনি গুচাই ল'ম। কাচকল আৰু আলুৰ বাকলিখিনি গুচোৱাৰ পিছত কাচকল সিজোৱা পানীখিনিত এনেদৰে অলপ সময়ৰ বাবে কোমলাই থ'ম। বাকলিখিনি ভালকৈ খচি দিম যাতে কাচকলৰ বাকলিত লাগি থকা আঁহবোৰ একেলগে পানীৰ সৈতে মিহলি হৈ যায়। এইখিনি অকণমান সময় এনেদৰেই কোমলাই থৈ দিম। তাৰ পাছত আহিলোঁ কোফটাখিনি বনাবৰ বাবে কাচকল লৈছোঁ, লগতে দুডোখৰ আলু, পিঁয়াজ লৈছোঁ অকণমান, আদা নহৰু লগতে অকণমান খুন্দি লোৱা দিছোঁ, এয়া জলকীয়া কুটি দিছোঁ, লগতে দিছোঁ প্ৰয়োজন মতে নিমখ আৰু হালধি, বেচন দিম, লগতে দিম 2 চামুচ আটা। এইখিনি ভালদৰে মিহলাই নিজৰ প্ৰয়োজন মতে এনেদৰে মই বনাই লৈছোঁ আৰু এইখিনি এতিয়া মিঠাতেলতে ভালদৰে ৰঙচুৱাকৈ ভাজি লৈছোঁ। তাৰ পাছতে সেই তেলতে কেইটামান কালজিৰা ফোৰণ দিছোঁ আৰু ৰুকি লোৱা পিঁয়াজখিনি দি দিছোঁ, লগতে খুন্দি থোৱা আদা নহৰুখিনিও দি অকণমান সময় ভাজি ল'ম। পিঁয়াজ আৰু আদা নহৰুখিনি ভাজা হ'লত এতিয়া প্ৰয়োজন মতে নিমখ দিছোঁ, লগতে হালধি। এইখিনি ভাজি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধটো ভালকৈ যোৱাৰ পাছত ৰুকি থোৱা বিলাহীখিনিও দি দিছোঁ। বিলাহীও লগতে ভাজি লৈছোঁ। এতিয়া ভালকৈ বিলাহীখিনি ভাজ খালে জিৰা গুড়ি এচামুচ, লগতে ধনিয়া গুড়ি এচামুচ, এয়া দিছোঁ জলকীয়া গুড়ি। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম, ভাজি ল'ম। তাৰ পাছতে সিজাই থোৱা আলু আৰু দুডোখৰ কাচকলো আছিলে, সেইখিনি এই মছলাখিনিৰ সৈতে ভালদৰে ভাজি ল'ম। এইখিনি ভালকৈ ভজা হ'ল। এতিয়া যিখিনি বাকলি মই কাচকল সিজোৱা পানীখিনিৰ সৈতে কোমলাই থৈছিলোঁ, সেইখিনি এনেকৈ ভালদৰে চেকি সেই পানীখিনি দি দিম। বেলেগে পানী নিদিওঁ, এই কাচকল সিজোৱা পানীখিনিয়ে দি দিম। এতিয়া আঞ্জাখন ভালকৈ লৰাই লৈছোঁ আৰু ভাজি থোৱা কোফটাখিনি উতলি অহা আঞ্জাখনত দি দিম। একেবাৰে উতলাৰ পিছত দিছোঁ, যিহেতু কাচকলৰ কোফটাকেইটা একেবাৰে কোমল হয়, গতিকে একেবাৰে শেষত দিছোঁ। আৰু এয়া জলকীয়া, লগতে অকণমান খুন্দি থোৱা ইলাচি আৰু একেবাৰে শেষত এতিয়া যিহেতু ধনিয়াৰ দিন, সেয়ে কেঁচা ধনিয়া দি দিছোঁ। প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই নিশ্চয় ভালেই পাইছে। যদিহে ভাল পালে তেন্তে এটা অনুৰোধ, আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট নিশ্চয় কৰিব। ধন্যবাদ।